নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম অসমৰ একমাত্ৰ এখন ঠাই য'ত আকাশৰ অসীম নীলিমাৰ সীমাহীন বুকুত কল্পনাৰ ৰঙীন তুলিকাৰে মনৰ শেষত মৰম তৃপ্তিত ইচ্ছামতে আঁকা আছে এখন সুন্দৰ ছবি, য'ত সূৰ্যটো সম্পূৰ্ণৰূপে উদয় হোৱা মনোমোহা দৃশ্য উপভোগ কৰিব পৰা যায়। যিখন ঠাই শাওনৰ এই বিশেষ মাহটোত বিশেষভাৱে উল্লেখযোগ্য, যিখন ঠাইক মহাদেৱ আৰু পাৰ্বতীৰ মিলন আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আজি দেওবাৰ, মই আৰু মোৰ 3জন বন্ধুৱে একেলগে দিহিঙৰ বুকু ফালি আমি সমানে উজাই গৈ আছো পাৰ্বতী পাহাৰৰ। বাটত এৰি থৈ আহিছো অফুৰন্ত পানী, দুয়ো পাৰৰ সীমাহীন হাবি, সৰু বৰ অলেখ গাঁও। প্ৰথমে ঘনে ঘনে ঘৰৰ পাৰৰ গাঁওবোৰ পাইছিলো, পাছত সি কমি আহিছে। সন্মুখৰ বাটত প্ৰতি মুহূৰ্তত নতুন নতুন অভিজ্ঞতা সৃষ্টি হৈছে, নতুন দৃশ্য দেখা গৈছে, নতুন আনন্দৰ সোঁতত কমাত আগবাঢ়ি গৈছো। বাধা বিঘিনি নাই, বাধ্যবাধকতাও নাই, মন গৈছে ৰৈ পৰিছো আৰু ফটোও তুলিছো। অফিচৰ পুৰণা ফাইলবোৰৰ মাজৰ বিভীষিকা, মেচৰ দৈনন্দিন আমি লগা ব্যস্ততাৰ মাজৰ পৰা হঠাৎ এই সীমাহীন নিৰ্জনতাৰ অপুৰন্ত মাধুৰ্যৰে উপচি থকা কল্পনাটিৰ সৌন্দৰ্যৰ মাজত মুক্তিৰ অবাধ স্বাধীনতাই প্ৰায় মনবোৰ আকৌ ৰঙা হৈ পৰিছে। প্ৰাণলৈ আহিছে নতুন উৎসাহ, নতুন উদ্যম, নতুন ৰঙেৰে ৰাঙলী মন সাগৰৰ অতল তলিত ডুবি গৈছে গোটেই জীৱনৰ কৰ্মকাণ্ড ছন্দমীছিল। পাহৰি গৈছো দিন আগতে এৰি অহা পুৰণা ঘৰখন, কৰ্মব্যস্ততাত চঞ্চল ধূলি ধোঁৱাৰে ভৰা চহৰৰ আকাশখন। ভাৱ হৈছে আমি যেন আমাৰ সেই তাহানিৰ চিন্তাৰ ভাৱনাশূন্য ছাত্ৰ জীৱনলৈ আকৌ উভতি আহিছো। ঘূৰাই পাইছো কৰ্তব্যৰ হেঁচাত পৰি যোৱা পুৰণা মধুৰ দিনবোৰ। কামৰূপৰ গ্ৰাম্য জিলাৰ বকোৰ এক মনোৰম স্থান হৈছে পাৰ্বতী পাহাৰ। বকো অঞ্চলৰ পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত পাৰ্বতী পাহাৰৰ স্থান অন্যতম। পাৰ্বতী পাহাৰত সূৰ্যোদয় চাবলৈ পুৱাই উপস্থিত হয় বহু লোক। গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 80 কিলোমিটাৰ আৰু গুৱাহাটীৰ বিমানবন্দৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত্বত অৱস্থিত পাৰ্বতী পাহাৰখন আছে ঐতিহ্যমণ্ডিত শ্ৰী মা পাৰ্বতী থান। মেঘেৰে আৱৰা এই মন্দিৰটো অনুপম সৌন্দৰ্যৰ অধিকাৰী। পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেৰে প্ৰায় আধা ঘণ্টা ধৰি খোজকাঢ়ি ওপৰলৈ গ'লেহে আপুনি এই পাৰ্বতী মা থান পাব। প্ৰায় ৰাতিপুৱা 4:30 মান বজাত ইয়াত উপস্থিত হ'লেহে আপুনি সূৰ্য উদয় হোৱা মনোমোহা দৃশ্য দেখিবলৈ পাব। অসমৰ বাহিৰৰ বিভিন্ন সাগৰীয় অঞ্চলবিলাকত সূৰ্য উদয় হোৱা দৃশ্য দেখিবলৈ পোৱা যায়, কিন্তু আমি অসমতেই থাকি ইয়ালৈ আহিলে সূৰ্য উদয় হোৱা মনোমোহা দৃশ্য দেখিবলৈ পাওঁ।
मेरे मन ये बता दे तू किस ओर चला है तू क्या पाया नहीं तूने क्या ढूंढ रहा है আপুনি যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব আৰু যদি ক'ব লগা কিবা কথা আছে তেতিয়াহ'লে কমেণ্টত জনাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব